হেল্ল' এভৰিৱান, গুড আফটাৰনুন। সকলোৱে চাগে দুপৰীয়া ভাত সাজ খাই আজৰি হ'ল। ময়ো ভাত সাজ খাই আজৰি হৈ এয়া ভিডিঅ'টো এডিটিং কৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ। ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই কৰিছিলোঁ, কিন্তু এতিয়া একেবাৰে বোলো আপলোড দি লওঁ এডিটিং কৰি। এয়া ৰাতিপুৱাৰ ভাগতে বেটাক স্কুললৈ বুলি ভাত অকণ খুওৱাত লাগিছোঁ। ৰাতিপুৱাই গা পা ধুই চাকি গছ জ্বলাই বেটাৰ কাৰণে আলু ভাত অকণেই বনালোঁ। সি যিহেতু ৰাতিপুৱা সময়ত চব্জি দালি এইবোৰ নাখায়, সেইটো কাৰণে আলু ভাতেই খুৱাওঁ আৰু লগতে মেডিচাইনটোও খুৱাই দিছোঁ। গা ভাল হৈছেগৈ, তথাপিতো আৰু বোলো মেডিচাইনটো একেবাৰে কমপ্লিট কৰাই দিওঁ। এইবাৰ আকৌ হোমিও কৰিলোঁ যে, সেইকাৰণে সি খাই ভাল পাইছে বাৰু দেই। আৰু খুৱাই বোৱাই হোৱাৰ পিছত ইয়াৰ পাপাকে তাক থ'বলৈ বুলি গ'ল আৰু তাক উলিয়াই পঠিয়াই মই বোলো চাহ একাপ খাই লওঁ, যিহেতু ৰাতিপুৱা সোনকালে উঠা হয়। এয়া নিজৰ কাৰণে চাহ একাপ বনাই লৈ বোলো ধুনীয়াকৈ বহি খাই লওঁ। ৰাতিপুৱা সময়টো ইমান লৰালৰি হয়, সেইটো কাৰণে নিজৰ কাৰণে টাইমেই নাথাকে আৰু যিকণ সময় পাওঁ সেইকাৰণে ধুনীয়াকৈ বহি পেলাই চাহকাপ খাই লওঁ বুলি চাহকাপ বনাই ল'লোঁ। আৰু চাহকাপ খাই আজৰি হৈ যিহেতু বিচনা পাতি চিজিল কৰাই নাছিলোঁ, আৰু এয়া ইফালে আহিছোঁ বিচনা পাতি চিজিল কৰি লওঁ বুলি। বেটাৰ যিহেতু গা বেয়া হৈ আছিলে, সেইটো কাৰণে বেডশ্বীট ৰেগুলাৰ চেঞ্জ কৰি ধুইয়ে থকা হৈছে, আৰু আজিও এইখন বোলে একেলগতে ধুই পেলাই চেঞ্জ কৰি লওঁ বুলি সেয়া পটাপট বোলো গাৰু কভাৰকেইটাও খুলি পেলাই এয়া গোটেইকেইটা খুলি বোলো একেবাৰে ৱাশ্বিং মেচিনত দি লওঁ। আৰু গা চা বেয়া হৈ থাকিলে বেডশ্বীট হওক কাপোৰ কানিবোৰ চাফা কৰি ৰাখিলে নিজৰ মনটোও ভাল লাগে ন। আৰু পাৰি থোৱাযোৰ আঁতৰাই আকৌ বেলেগ এযোৰ ধুনীয়াকৈ পাৰি ল'লোঁ। মোৰ আকৌ কামটো যদি কৰিবলৈ থৈ দিওঁ পিছত আকৌ বৰ এলাহ লাগে, সেইকাৰণে বেডশ্বীটখন পৰাৰ লগতে মই বোলো গাৰু কভাৰকেইটাও যদি লগাই নলওঁ নাইবা থাকি যাব, আৰু সেইটো কাৰণে পটাপট বেডশ্বীটখন পাৰি পেলাই গাৰু কভাৰকেইটাও ধুনীয়াকৈ লগাই ল'লোঁ। এবাৰ এৰি থৈ যোৱা মাত্ৰক আৰু এলাহে লাগি যায়, সেইটো কাৰণে লগালগ কৰি ল'লে ভাল হয়। আৰু দুপৰীয়া ভাত বনাবলৈও আছে, আৰু যিহেতু কোৱাৰ্টাৰ চিফ্ট কৰিব লাগে, সেইটো কাৰণে কামো আছে, বহুতখিনি বস্তু পেকিং কৰিবলগীয়া আছে। আৰু এয়া গাৰু কভাৰকেইটা ধুনীয়াকৈ লগাই লৈ বাকীখিনি কাপোৰ ধুবলগীয়া কাপোৰখিনি ৱাশ্বিঙত দি ধুনীয়াকৈ মেচিনটো দি থৈ গুচি আহিলোঁ। আৰু এইফালে অলপমান কাপোৰ উলিয়াই লৈছোঁ পেকিং কৰি লওঁ বুলি, যিহেতু পেকিং কৰিলে অলপ সময় লাগে, আৰু অলপ অলপকৈ কৰি নথ'লে মানে একেলগতে চব কৰিম বুলি উলিয়াই ল'লে ক'ৰ পৰা কৰিম ক'ত শেষ কৰিম মানে চিন্তা কৰি মোৰ মাথাহে বিষ উঠে। সেইটো কাৰণে বোলো অলপ অলপকৈ কৰি লওঁ। আৰু ইফালে কাপোৰখিনি পেকিং কৰোঁ মানে মোৰ কাপোৰ ৱাছ হৈ গ'ল, ধুনীয়াকৈ আকৌ মেলি ল'লোঁ। নিজৰ কাৰণে খাবলৈ জলপান অকণমান উলিয়াই ল'লোঁ। এওঁ আজি ডিউটিলৈ নোখোৱাকৈ গ'ল, কাৰণ তেওঁ গাটো ইমান ভাল লাগি থকা নাছিলে, সেইটো কাৰণে ক'লে মই একেবাৰে লাঞ্চেই কৰিম বুলি, সেইকাৰণে তেওঁ নোখোৱাকৈ গ'ল। মই এয়া দৈ চিৰা অকণমানকৈ খাই ল'লোঁ। চকোৱা ধানৰ চিৰা আছিলে, তাৰে অকণমান খাই ল'লোঁ। আৰু এয়া অলপ সময়ৰ পাছতে এয়া বোলো মানুহকেইজন যিহেতু কামত লগাই থোৱা আছে, সেইটো কাৰণে তেওঁলোকলৈ চাহ বনাই ল'লোঁ। আৰু আহি পাই ধুনীয়াকৈ কাপোৰখিনি শুকালে, ৰ'দ যিহেতু দি আছিলে সেইকাৰণে ধুনীয়াকৈ কাপোৰখিনি জাপি ল'লোঁ। আৰু দুপৰীয়া সাজো মাজতে বনাই থকা হৈছে, কিন্তু ভিডিঅ'হে নাই কৰা। বেটাই যিহেতু কেঁচা চাটনি খাই ভাল পায়, সেইটো কাৰণে কেঁচা চাটনি অকণমানো বনালোঁ। আৰু আজি যিহেতু এওঁ টাইম নাপালে, সেইটো কাৰণে বেটাক মই আনিবলৈ যাবলগীয়া হ'ল। আমি এতিয়া য'ত আছোঁ মানে কোৱাৰ্টাৰৰ পৰা এতিয়া ছিনিয়ৰ DPSখন ইমান দূৰত নহয়, আগতে অকণমান দূৰ আছিলে জুনিয়ৰখন, এতিয়া দূৰ নহয় কাৰণে মই আনিবলৈ গ'লোঁ। আৰু বেগটো ইমান ভাৰী, বৰ বেয়া লাগে ন, ল'ৰা ছোৱালী মানে টিফিন পানী বটলো ইমান ৱেট হৈ যায়। আৰু বেগটো মই লৈ পেলাই আহি আছোঁ দুইটা খোজকাঢ়ি, অলপ দূৰে হয়, বেছি দূৰ নহয়। আহি পাই এয়া ভাতকেইটা উলিয়াই ল'লোঁ। ডিমৰ অমলেট, মানিমুনি আলু ভাজিলোঁ, ডিমৰ অমলেট বনালোঁ, দালি চালাড এনেকৈয়ে চাটনি এনেকৈয়ে খালোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু খাই বৈ লৈ বেটাক অকণমান শুৱাই পেলাই বোলো নিজেও ৰেষ্ট লওঁ বুলি আহিলোঁ। আজিলৈ ইমানেই, বাই।